বন্ধুসকল গা চা ধুই উঠিলোঁ। এতিয়া সূৰ্য পাহাৰ যাম গোৱালপাৰা। তাত আমি শিৱলিংগ কিমানটা কি আছে তাকে চাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বন্ধুসকল নিয়াৰ পৰা শেষেই হোৱা নাই। এতিয়া আমি সূৰ্য পাহাৰ যাব ওলাইছোঁ, গোৱালপাৰা যাম। এই ৰাস্তাটো অলপ আহি পাইছোঁ, তো আমাৰ ঘৰটো এৰি থৈ আহিলোঁ আৰু এতিয়া যাম আৰু আহি গাড়ীৰ কাষেই পালোঁ আমি। বাছত যাম। এইখন আমাৰ বেনাৰ। যাবা ওলো যাই আছোঁ গাড়ীত বহি কিনে সূৰ্য পাহাৰ গোৱালপাৰা। এটা মানুহ পুৰা বাছত পুৰা মানুহ আছে আৰু উঠি যাই কৰিম বুলি উঠি যাই কৰিম চবকে একবাৰ একবাৰ উঠি মানে তই ৰেডি হ'ব লাগে। ৰাতিপুৱা ভাল পাবি একবাৰ ঘূৰি দি ধৰ তই উঠ ঘূৰ। মই এইগিলা ঘূৰাও মোকাই মাৰে মই নবহো যা। হাতখন চাইড কৰি দিয়া ভাইটি, বেয়া কথা নহয় এইবিলাক। পিকনিক যাম আমি আৰু यहाँ में रखा था ना, यहाँ पे चलाया था ना। हम तो एक बार 2 बार आए हैं, पापा के साथ नहीं आए। কাম চলি আছে আৰু আজি চলা নাই, বৰ্তমান বন্ধ হৈ আছে। ফাইনেলি আমি আহি পালোঁ, সূৰ্য পাহাৰৰ গেট পালোঁ আৰু এতিয়া তাৰ কাষত পিকনিক প্লেচ আছে।
আমি আহি পালোঁ সূৰ্য পাহাৰ সি বেগা নাই পালোঁ অলপমান গোটেইকেইটা বেগা কেমন লাগছে আহি কিনে মজা মজা ভাল লাগছে ন একদম পুরো मंदिर बुझे से मोर पूरा स्पेशल है सर 99,999টা শিৱলিংগ আছে আমি বৰ্তমান চাই আছো 99,999 শিৱলিংগ আছে ইয়াত হয় গোটেই সূৰ্য পাহাৰতে ইয়াতে বেছি অংশটো আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত তুমি য'ত আহি থিয় হৈছা এইখিনি দ্বিতীয় পুৰীধাম কাশীধাম বুলি কোৱা হয় এইবোৰো শিৱলিংগই হয় এইবোৰো আপোনালোক প্ৰত্যেকটো শিৱলিংগ হয় প্ৰত্যেকটো যিকেইটা মূৰ্তি আমি এতিয়া ওপৰত যাই আছোঁ আৰু মন্দিৰ আছে ওপৰত চাই ল'ম ন হয় কি এইটো মোৰ সখী হয় দীপংকৰ কবিতা আমি যাই আছোঁ বৰ্তমান হেল্ল' গাইজ বন্ধু এটা সুৰংগ এইটো সুৰংগৰে আমি তলেদি যাম এইটো মা গংগা এইটো আকাশী গংগা এইটো হৈছে আকাশী গংগা হয় এইটো এইটো আকাশী গংগা অকণমান দিয়ক এইটো আকাশী গংগা এই পানীটো ইয়াত এনেকৈ থাকে নে পানীটো যিমানে নেনেকিব এনেকেই থাকিব এনেকৈ থাকিব খতম শেষ হৈ নাযায় আৰু মানে নাযায় আৰু নেলিও এইখিনি নিলিও এইখিনিয়ে থাকিব এটা চব ভগৱানৰে বাবা মা গংগা লক্ষ্মী নারায়ণ শিৱৰ ওপৰত যাব নেকি আগে এই নহয় বস্তুটো চাওঁ আগে ওপৰৰ পৰা নিৰ্ধাৰিত কৰোঁ কি দেখা পাওঁ আমি ওপৰত যাই আছোঁ কি দেখা পাওঁ কি নাপাওঁ নেকি এইটো চাই লওঁ আগে বহুত খোজ কাঢ়িব লাগে মোৰ যদি একবাৰ মনোকামনাটো পূৰণ হৈ যায় কি কৰিবি আমাৰ নিশ্চয় আছে এখন এমফিল ল'ব কাৰণে মানে এইটো হেৰি হয় পাৰ্ক হয় এইটো চিষ্টেম হয় মানে পাৰ্ক নহয় পাৰ্কেই আৰু চিষ্টেম হয় শিৱলিংগ এই যাই আছো চাহ খাম পাছত আমি এই ওপৰত যোৱাগে অৰিজিনেল জাগা এতিয়াহে পাইছো কিন্তু এইখানে জাগাই পোৱা নাছিলি আমি ক'ত যাই আছো শিৱলিংগ চাবা ন প্ৰত্যেকটো শিল পাথৰতে মানে শিৱলিংগ আছে ইয়াত হা প্ৰত্যেকটো পাথৰতে প্ৰত্যেকটো শিৱলিংগ প্ৰত্যেকটো পাথৰতে আছে আৰু আমি পাহাৰ বগে বগে ভাগৰ লাগি গ'ল আৰু তাত
মানুহ দেখা পাইছোঁ বহুত আহিও ভাল লাগছে লগতে আৰু তলদিশে অকণমান দেখাই দিছোঁ এইটো মোৰ লগত আছে দীপংকৰ কলিতা নমস্কাৰ সেগুনো মাছত যাওঁ বলিংৰ ওপৰত এনেদৰে উঠি আছে চাওক এজন ল'ৰা আকৌ জোতা পিন্ধি ইমান ডাঙৰ ডাঙৰ শিৱলিংগ প্ৰত্যেকটো শিৱলিংগ হয় এইটো ডাঙৰ শিৱলিংগ এইবিলাক প্ৰত্যেকটো শিলত শিৱলিংগ আছে অলপ পাহাৰৰ তলত দেখি আমি যাই আছোঁ দেখাই আছোঁ এইবিলাক পাহাৰ এইটো চাইডে ঘৰ আছে চাই আছোঁ তলত পাহাৰৰ তলত এইবোৰ জংঘালেই জংঘাল পুৰা এইবোৰ গোটাই শিৱলিংগই ন পানী ক'ৰ পৰা আহিছে সেইটো চাই লওঁ একো পৰীক্ষা কৰিম আমি এতিয়া আমি আৰু এটা বস্তু দেখাইছোঁ এটা সুৰংগ পানীৰ সুৰংগটো সুৰংগ এইবোৰ গোটাই শিৱলিংগ যিমান আছে ইয়াত গোটাই শিৱলিংগ হয় গোটাই শিৱলিংগ আমি ভিতৰত যাম এতিয়া আৰু এটা সুৰংগ পাইছোঁ সুৰংগ নে কিটো আহক 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 ইয়াত অকণমান চাই লওক ভিতৰলৈ যাওক অকণমান শিৱলিংগ ক'তে ইয়াতে সুৰংগ হয় শিৱলিংগ এটা ক'ত থাকিব এইটো সুৰংগ ভিতৰত পানী যাই আছে সুৰংগ এটা হেৰি যাই আছে চব এইবিলাক শিৱলিংগ গংগা জল যাই আছে গংগা জল নামিয়া গংগা জল যাই আছে জাগাই যাম আমি এই ওপৰত যাম আমি এই পাহাৰৰ ওপৰত পুৰা টিল্লা বুলি কয় এইটো জন গোহাঁইৰ স্থান জন গোহাঁই স্থান নহয় বাৰু এইটো In 300 meters, turn John right Gordon onto Shri স্থানত Surya যাই আছোঁ Pahar Road. এইটো এটা অলপ ওপৰৰ পৰা দেখাই দিওঁ এই নিজৰাৰ পানী আহিছে নিজৰা নিজৰাৰ পানী ইয়াত বগৰী গছো আছে ইয়াত বগৰী গছ বগৰী ছোৱালীবিলাক বহি আছে ইয়াত
ওপৰত ধৰি যাই আছোঁ কি আছে চাম আৰু ওপৰত যাম পাৰত গ'লে আজি ওপৰত যাই থাকিম আজি বহুত কষ্ট হয় মানে আঁঠু বিষায় ভৰিও বিষায় যাই আছোঁ আপোনালোকেও দেখা পাব আমাৰ ভিডিঅ'টো চালে ভাল লাগিব চাগে এইটো কি হয় এইটো সুৰংগ নেকি বিখ্যাত সুৰংগ এইটো আমি এই সুৰংগৰ তলেৰে আহিছোঁ এইটো পাৰ্বতী এইবোৰ শিৱ বাবাৰে বস্তু হয় শিলৰে মূৰ্তি সেইবোৰ এইটো চাইডো আছে অকণমান চাই দিবা চাইডো আছে সেইবোৰ প্ৰকাণ্ড সুৰংগ বায়ুটো ওলাব পাৰি চাগে আমি এবাৰ চাওঁ হয় বায়ুটো ওলাব পাৰি এইটো সুৰংগ আমি এতিয়া গৈ আছোঁ সুৰংগৰ মাজে মাজে আপোনালোকো আহক আমাৰ ভিডিঅ'টি অনুভৱ কৰিম একেলগে সেইটো সুৰংগ হয় প্ৰকাণ্ড সুৰংগ এইটো সুৰংগৰ মাজত আহিছোঁ সেইটো সুৰংগ আহক সেইটো সুৰংগ সেইটো সুৰংগ সুৰংগৰ ওপৰত চাই সেইবোৰ ডাঙৰ ডাঙৰ পথাৰ যাই আছোঁ এতিয়া সুৰংগৰ পৰা ওলাই সুৰংগৰ পৰা ওলাই আহিলোঁ আমি এখন পাহাৰ নালাগে বল আমি 1 কিলোমিটাৰমান আহিলোঁ ন হা আমি 1 কিলোমিটাৰ বেছি আহিলোঁ বেছি ঘূৰিলোঁ আজি সূৰ্য পাহাৰত আহি যাব লাগব কষ্ট কৰিব লাগব ওপৰত যাব লাগিব আৰু বহুত আছে যাব আৰু মোটামুটি বহুত আছে আমি যাই পোৱাই নাই এতিয়াও যাই আছোঁ বৰ্তমান লগত পানী বটল নাই একো নাই এনেকৈ আহি আহি আৰু এইখন তলত বহুত দূৰ একদম আমি ইয়াতে দুইজনে বহিছোঁ আহি কিনে ভাগৰ লাগছি বহুত তলৰ পৰা আহিছোঁ মানে উঠি কিনে ওপৰত চিৰি বগা অভ্যাস নাইতো গাঁৱলীয়া ল'ৰা সেইটো কাৰণত আমি আহি ইয়াত অলপ ৰেষ্ট ল'লোঁ লগত জিৰণি ল'লোঁ ভয় কৰা নাই মানে ভাগৰ লাগছি না সেইটো কাৰণত জয় শিৱ শংকৰ শম্ভু মাইকি এৰিব নোৱাৰে নহয় মোবাইল এৰিব নোৱাৰে অলপ কি মোবাইল দিছি গৰম লাগা নাই itu এটা ইমান বড় খুরঙ্গ এটা খাট খুরঙ্গ এটা ও পুরো এরিয়া করে এই বম রাস্তা আছে আহক আহক কত এইয়া চাব পাৰে বিখ্যাত কি
এবাৰ নাযাবা হা এইটো বেয়া কথা এটা শিৱলিংগ মানে এইবিলাক শিৱলিংগই হয় চব শিৱলিংগ হয় এইবোৰ লগত এই দুটা নাম দুটা কৈ দিয়া তোমাৰ লগত এই দুটা আমাৰ লগতে আহিছে মানে আমি আৰু ওপৰত যাই আছোঁ এতিয়া মানে এইবাৰ আমি তলত দেখি যাব লাগিব এনেকুৱা মানে আপোনালোকে আকলা আহিব নোৱাৰিবই ইয়াত ইমান ভয় লগা ৰাস্তা এইটো মানে আমি ওপৰত যাই আছোঁ আমি আৰু ওপৰত যাই আছোঁ কিমান পাৰোঁ কিমান নোৱাৰোঁ আমাৰ ভয় ভয় লাগছি মানে তথাপিও মনৰ সাহসত আমি ওপৰত যাই আছোঁ চাওঁ কেনেকুৱা লাগে আমাৰ আৰু এজন আছে আগত আছে পুৰা জংঘল এইবিলাক ভৈৰৱৰ মাছ এই মাজত আহিছোঁ আমি এই ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকৰ ওচৰত আনিবৰ কাৰণে বহুত কষ্ট হৈছে নাই না এইবাৰ জংঘলে জংঘল কি আছে হা আমি বেটাৰীও চাৰ্জ নোহোৱা হৈছে আৰু বেটাৰী চাৰ্জ নাই মোবাইলত ভিডিঅ' বনাবৰ কাৰণে প্ৰব্লেম হৈ গ'ল ৰাতিপুৱা 100% কৰি আনিছিলোঁ আৰু ওপৰত নাযাওঁ ভাগৰ লাগি গ'ল বহুত সেনেকেই পাহাৰেই পাই থাকিম আৰু আমি এইখনে আৰু ওপৰত যাব লাগিব বহুত ওপৰত এতিয়া আমি তললৈ আগমন কৰোঁ বাৰু তললৈ যাই আছোঁ চালোঁ বহুত চাব লগা বস্তু হৈছিল জংঘলৰ মাজে মাজে ওপৰত গ'লে পুখুৰীটো পাম এইখন ইয়াত মই অলপ উঠত দৃষ্টি হ'ব অলপ উঠত দৃষ্টি হা অঁ অলপ উঠত দৃষ্টি হ'ব তথাপিও চেষ্টা কৰিছোঁ আমি মাত্ৰ মানে বেলেগ জেগা দি আহি আছোঁ এতিয়া জংঘলৰ মাজেদি সেই ডাঙৰ ডাঙৰ পাথৰ ক'ত বা কি আছে এইটো ভগৱানে জানে আৰু এইবিলাকত ওপৰত যাব লাগিব আৰু আমি বহুত ওপৰত যাব লাগিব পাৰোঁ যাই আছোঁ ৰেখাই মাৰে কোনে মাৰে ৰেখাই কোনে ন সেইবিলাক ইয়াত আহি ভাল লাগছে এইটো এটা পুখুৰী হয় এইটো বিখ্যাত পুখুৰী সেইযোৰ প্ৰকণ্ড গছ আৰু আহিছোঁ মানে আৰু ওপৰত যাব চেষ্টা কৰিম আৰু এতিয়া আৰু এটক লৈছোঁ ভয় লাগে মানে আকলা আকলা যাবা সেইকাৰণে লগৰকেইটাকো লৈছোঁ লগত আমি মানে সেইখন পাহাৰৰ পৰা আহিলোঁ আহি কিনে এতিয়া আৰু এখন পাহাৰত মানে কি বগাই আছোঁ আৰু এতিয়া যাই আছোঁ এইখনো বেলেগ পাহাৰেই হয় আমি দুজনে আহিছোঁ লগত আৰু তিনিজন আছিল সেই তিনিজন নাহিলে মানে কষ্ট হৈছে বোলে আমাৰ অলপ কষ্ট হৈছে সিহঁতক সেইখন পাহাৰতো হ'ব নিলোঁ এনেকৈ যাম আৰু এতিয়া পাহাৰৰ মাজত মইতো অলপ উঠত দৃষ্টি হয় টাইট আছে না সেইটো কাৰণত সিহঁতে আৰু কি আহিব দেখাই পাইছে ওচৰৰ পৰা হৈছ টানি উঠিব লগা হৈছে ইমান ওজন এনেকৈ যাব লগা হৈছে বহুত চাইছোঁ বাৰু চাওঁ ক'ত গেলি যাব পাৰি মানে ক'ত গেলি যাব পাৰোঁ আমি এই পাহাৰৰ ওপৰত যাইছোঁ এতিয়া উঠি উঠি আজি আমি চাব যাইছোঁ সঁচাকৈ আছে না নাই ইয়াতে চব বস্তু নে কি হয় হয়
বহুত ৰিক্স হয় ন নামানতে বহুত ৰিক্স মানে সাৱধান হৈ নামিব লাগে ভয়ংকৰ জেগা আৰু কেনেকৈ চাইছোঁ নামিছোঁ ঠিয়া ঠিয়া জেগা মই দি আছোঁ মই ষ্টাৰ্ট কৰিছোঁ আঞ্জা চাঞ্জা দি আছোঁ চব দি আছে খাই আছে এইগিলা আমাৰ এইগিলা পুৰা খাই আছে একদম দেখিছোঁ নহয় কি খাই আছে তোমাৰ মই দিছোঁ মই কারণ জায়গা না আছে কারণ জায়গা না আছে মালিক